Hai mami, ông ơi phải lên xong. À. Ờ. Ờ. Hi. Hi. কাটিব ফোনত হা ৰাতিপুৱাৰ পৰা কথা পাতি আছে যে কাণৰ পৰা ফোন কৰে নানানে তোৰ বাপা অ পঢ়া শুনা কৰোঁ দে এই মই কিতাপৰ ওচৰতে বহি আছোঁ অঁ সেই খাইছোঁ আরে বেডৰ তলত 50 টাকা আছিল মোৰ ক'তে গেল বস্তু এটা ঠিকত নাথাকে বসেন তই দেখছা নেকি 50 টাকা কমত বিছনাৰ তলতে আছিল পাই লাগো মম দে ৰাখোঁ দে ৰা মই খানি লিখিব লগা আছে ৰাখোঁ হা মা তই ভালকৈ থাকিবি ঠিক আছে মম ক'ত আছিল মই যে দেখাই নাই হে ভালকৈ কবি কথা আৰে বিছনাৰ তলত আছিল বে কইবাৰ ক'ব লাগে তোক হে একটা কথা বাৰে বাৰে ক'ব লাগে সেই হে যাতে থ'ব নাপায় মই ভাল জেগাত থৈছোঁ বুজছা তই চিন্তা কৰিব নালাগে দে মই থৈছোঁ দে ভাল কৰি তই টেনশ্যন নল'বি মোৰ লগত আছে তই বিন্দাছ হৈ থাক বুজছা তই বিন্দাছ থাক দে ভালে কথা ঠিক আছে হ'ব দে ভালকৈ ৰাখবি হা মই কোনদিন বেয়া কাম কৰিছোঁ কত সদায় মই ভাল কামেই কৰোঁ বুজছা আৰু নি তইহে মোক খালি বেয়া কৈ থাকিস ভাল কাম কৰিলে বেয়া হয় আৰে ক'ত থৈছা আৰু হ'ব দে মোক পইচা উলিয়াই দে ৰিচাৰ্জ কৰাব যাওঁ ৰিচাৰ্জ চেছ পাইছে মোৰ বুজছা মেছেজ মাখা আহি আছে ৰিপ্লাই নিদিলে আপি মাখাই মাথা খাব মোৰ একটা আপি নেকি মোৰ আহিছে কি আৰু একটা মেছেজ হৌৰা ৰিপ্লাই দিব পৰা নাই মই ৰাতিপুৱাৰ পৰা হেই গৈছে কি জলি পম্পি অনামিকা আপি মাখাওঁতে মেছেজ দি আছে ৰিপ্লাই দিব পৰা নাই ৰাতিৰ পৰা মেছেজ পাইছে পেক চেছ পাইছে মই আজি কি কম না দেই পইচা আকৌ দে চাহ খালে দে সোনকালে পইচা আকৌ শুন ৰণী তই টেনশ্যন ল'ব নালাগে তোৰ 50 টাকাই আছে মই ভাল জেগাত থৈ দি থাক দে চিন্তা নকৰিবি টেনশ্যন নল'বি তই বুজছা টেনশ্যন লোৱা নাই মই পইচা আকৌ মোক লাগে এইলা দে সোনকালে যাওঁ ৰিচাৰ্জ কৰাবা কথা ক'লে বুজি নাপাইছ নেকি এইলাতো নাপাবি দে মা কিয় নাপাম দে কোন বেংকত ফিক্সড ডিপজিট কৰিছাতে মোৰ 50 টাকাটোৱে হা খুজিলে নাপাম যে মই মোৰ পইচা মই কৈছোঁ নহয় এলা নাপাবি ময়ে নাপাম নেকি বাহ দেখা মানে ৰণী মই মানে এই নকওঁ গা মানে পইচা আকৌ দেই মানে কৰি থাকে নকওঁ মই তই মাৰবি মোক কথা কওঁ শুনি নকওঁ গা নকৰং দে কয়লা ক'ত থৈছা প্ৰমিছ কৰ আগত নহ'লে নকওঁ মই আচ্ছা আৰে ভাই প্ৰমিছ নামাৰং দে নামাৰং বুজছা তোৰ পইচা মই খৰচ কৰচোং কি কলি
ৰাতিৰ পৰা নিচাতে আছোঁ ৰে কেবি খাব পৰা নাই ৰাতিপুৱা তলত বিছনাৰ তলত 50 টকা কমাই মতে পাইছোঁ তাৰপাছত কেবি আনবা গেলাম দোকানত কেবিয়ে নাই ৰজনীকে লৈ আহিলোঁ তই ৰাগটো উঠা নাই ন বাহ তই পইচা পাইছা আৰু খৰচ কৰি দিলি কোন বস্তু নহৈছে মোৰ পইচা নিজৰ বোলে খৰচ কৰি পেলালে কি চলি ৰে চৰি দে ৰণী ৰাগ নথিবি ৰাগ হেল্থৰ কাৰণে ভাল নহয় বুজছা মই জানো তই ৰাগ নথি সেইকাৰণে মই ৰজনী আনছো 50 টকা উঠিম তো ৰাগ নথি কি উঠিম 100 বাৰ উঠিম মই ৰাগ বুজছা তই পইচা পাইছা খৰচ কৰছা মই ৰাগ উঠা নাই তই ৰজনী আনছা আৰু একলা চাৰি খালি মোৰ কাৰণে নথলি অলপ নাকি মোৰ সেইগতে বেছি ৰাগ উঠছে বুজছা ৰণী তই সঁচাই ৰাগ উঠা নাই হা চলি একেলা ভুটিয়া ৰজনী গৈ একেলা কিয় খাব লাগে তই